নমস্কাৰ। আজি মই আপোনালোকৰ আগত মূলাৰ পৰঠাৰ ৰেচিপি লৈ আহিছোঁ। এই পৰঠাকেইখন খাবলৈ বহুত টেষ্টি হয় আৰু বহুত চটপটা হয়। আপোনালোকে বনাই খাই চাবচোন। মূলাৰ পৰঠা বনাবলৈ প্ৰথমতে মই এটা পাত্ৰত আটা লৈছোঁ আৰু তাত অলপ তেল দি ল'ম আৰু আন্দাজমতে নিমখ দি ভালকৈ মঠি ল'ম। আটাখিনি ঢিলাকৈ মঠিব লাগিব। আমি যিকোনো পৰঠা বনালে আটাখিনি ঢিলাকৈ মঠিব লাগে যাতে ভিতৰৰ ষ্টাফিংখিনি ওলাই নাহে। এয়া আটাখিনি ৰেডি হৈ গ'ল। এইখিনি মই এতিয়া ঢাকি থৈ দিম 20 মিনিটমানৰ কাৰণে। এতিয়া মই ফিলিংটো ৰেডি কৰি ল'ম। আমাক লাগিব ৰুকি লোৱা মূলা, কেঁচা পিঁয়াজ আৰু জলকীয়া আৰু ডেইলি ইউজ কৰা মছলাখিনি। এতিয়া মই এটা কেৰাহীত তেল দিম আৰু তাত পিঁয়াজ আৰু জলকীয়াখিনি ভাজি ল'ম। এতিয়া আন্দাজমতে মছলাবোৰ দি যাম। এয়া নিমখ দিছোঁ, হালধি, শুকান জলকীয়াৰ গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু চাট মছলা। চাট মছলাটো অপচনেল হয়, আপুনি নিদিবও পাৰে। এইখিনি অলপ ভাজি লোৱাৰ পিছত আমি ৰুকি থোৱা মূলাখিনি দি দিম। এতিয়া এইখিনি বেছি জুইত ভালকৈ ভাজি বেলেগকৈ থৈ দিম। কম জুইত ভাজিলে মূলাৰ পানী ওলাই ষ্টাফিংখিনি পনীয়া হৈ যাব। ষ্টাফিংখিনি ঠাণ্ডা হোৱাৰ পিছত আমি পৰঠা বনাব পাৰোঁ। গৰমে গৰমে পৰঠা বনাব নালাগে। এতিয়া আমি এটা মিডিয়াম চাইজৰ লাড্ডু ল'ম। ইয়াত অকণমান শুকান আটা লগাই ল'ম। তাৰপিছত ছাইডবোৰ ভালকৈ বেলি দিম। মাজটো অলপ মোটাকৈ ৰাখিম আৰু ছাইডবোৰ বেলি দিম। এতিয়া সৰহকৈ ফিলিংখিনি ভৰাই দিম আৰু ছাইডকেইটা এনেকৈ বন্ধ কৰি ল'ম। এতিয়া হাতেৰে অলপ টিপি দিম বেলাৰ আগত। তাৰপিছত আৰু অলপ শুকান আটা লগাই ল'ম। এতিয়া পাতল হাতেৰে বেলি দিম। বেছি ফ'ৰ্চ দিব নালাগে বেলোতে। এয়া প্ৰথম পৰঠাখন বেলা হৈ গ'ল। মই এতিয়া আৰু এটা প্ৰকাৰে লাড্ডুটোত কেনেকৈ ষ্টাফিংখিনি ভৰাব লাগে তাকে দেখাইছোঁ ইয়াত। ইয়াত মই হাতেৰে এটা কাপৰ নিচিনা বনাই লৈছোঁ লাড্ডুটোৰ। তাত ষ্টাফিংখিনি দি এনেকৈ ষ্টাফিংখিনি ভৰাই দি অকণমান প্ৰেছ কৰি দিব। তাৰপিছত চাৰিও ছাইডৰ পৰা এনেকৈ বন্ধ কৰি দিব।
আটা যদি এক্সট্ৰা থাকি যায় এনেকৈ গুচাই থৈ দিব। এতিয়া লাড্ডুটো আগৰ নিচিনাকৈ বেলি ল'ম। এতিয়া পৰঠাকেইখন শুকানকৈ সেকি ল'ম। তাৰপিছত অলপ ঘি বা তেল দি ভালকৈ দুয়োটা ছাইড সেকি ল'ম। এয়া আমাৰ প্ৰথম পৰঠাখন হৈ গ'ল। এতিয়া আমি টাৱাখনত যিখিনি শুকান আটা লাগি আছিলে সেইখিনি গুচাই ল'ম আৰু দ্বিতীয় পৰঠাখনো একেধৰণে বনাই ল'ম। এয়া প্ৰস্তুত হৈ গ'ল মূলাৰ পৰঠা। এই পৰঠা আপোনালোকে আমৰ আচাৰ আৰু দৈৰ লগত খাব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বিদায় লৈছোঁ। বাই।